back to my channel. মই শতাব্দী আৰু আজি মই লৈ আহিছো আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো চিকেনৰ ৰেচিপি। আজি মই বনাম কাৰি লিপস উইথ চিকেন। মই নৰসিংহৰ পাতেৰে চিকেন অৰ্থাৎ মুৰ্গী মাংস বনাম। আৰু মই চিকেনখিনি কেনেকৈ বনাম তেতিয়াহলে আহক আমি কিচেনলৈ যাওঁ আৰু বনাবলৈ ষ্টাৰ্ট কৰোঁ। কাৰি লিপস চিকেন বনাবলৈ মই ইয়াত চিকেন লৈছো 250 গ্ৰাম। এতিয়া আমি চিকেনখিনি ভালদৰে মেৰিনেট কৰি 2 ঘণ্টাৰ বাবে ঢাকন মাৰি ফ্ৰিজত থৈ দিম।
গৰম হ'বলৈ দিছোঁ। মোৰ কেৰাহীটো মোটামুটি গৰম হৈছে আৰু এতিয়া মই কেৰাহীত তেল দিম। মই তেল বেছি নিদিওঁ কাৰণ ব্ৰইলাৰ মাংস এনেই বহুত তেলাল হয়। তেল কম পৰিমাণে ব্ৰইলাৰ মাংসৰ পৰা এনেও বহুত তেল ওলায়। মই তেল একদম কম দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াত পিঁয়াজ আৰু মই কৈ থোৱা পিঁয়াজ আৰু বিলাহীৰ পেষ্ট, এই পেষ্টখিনি মই এতিয়া তেল এৰিবলৈ আৰম্ভ কৰিছে। সেইখিনি তেল যেতিয়া কোনোবা মছলা ভাজিলে যেতিয়া তেল এৰিব আৰম্ভ কৰে তেতিয়া গম পাব আৰু মছলাখিনি ভজা হৈছে। পিঁয়াজ আৰু বিলাহীখিনি তেল লাহে লাহে তেল এৰি আছে চাৰিওফালে। তো এইখিনি ভজা হৈছে আৰু এতিয়া ইয়াৰ ওপৰত মই চিকেনখিনি ঢালি দিম আৰু অকণমান মই 2 মিনিটমান ভাজি লওঁ। জুইটো অকণমান কমাই ল'ব, নহ'লে ওপৰলৈ চিটিকি আহিব পাৰে। এতিয়া মই এইখিনি কম জুইত একদম চিমত দি পেলাই মাংসখিনি লাহে লাহে ভাজি থাকিম। এতিয়া মই ইয়াত অকণমান নিমখ দিম কাৰণ মই আগতে নিমখটো দিয়া নাই। চ' মই ইয়াত অকণমান নিমখটো দিম। নিমখটো আপোনালোকে নিজৰ হিচাপমতে দিব। যদি আপোনালোকে বেছি খায় তেতিয়াহ'লে বেছি দিব, কম খালে কম দিব পাৰে। সেইটো নিজৰ টেষ্টৰ লগত কথা। এতিয়া মই এইখিনি ঢাকোন মাৰি দিম। মই চিকেনখিনি এতিয়া ঢাকোন মাৰি মাৰি ভাজি থাকিম। প্ৰতি 4-5 মিনিটৰ মূৰে মূৰে চিকেনখিনি ভালকৈ চিকেনখিনি পানী এৰিছে। এতিয়া ভালকৈ চিকেনখিনি ভজা হ'ব, তেতিয়াহে মই কাৰী লিভছটো ইয়াতে দিম। এতিয়া মই ভালকৈ চিকেনখিনি ভাজি দিম। মোৰ চিকেনখিনি ভজা হৈ গৈছে। ভজা মোটামুটি হৈ গৈছে আৰু এতিয়া ইয়াত মই কাৰী লিভছখিনি আৰু কেঁচা জলকীয়াখিনি দি দিম। কাৰী লিভছখিনি দিয়াৰ পিছত মই ইয়াত অকণমান পানী দিম। বেছি নহয়, বেছি পানী দিব নালাগে।
মই চিকেনখিনি নমাই দিম এইখিনি মই কাৰী লিভছখিনি দিয়াৰ পিছত মই 5 পৰা 6 মিনিট সময় এনেকৈ ঢাকন নিদিয়াকৈ অকণমান পানী দি ভাজিছোঁ যাতে কাৰী লিভছখিনি ইয়াৰ চিকেনৰ লগত ধুনীয়াকৈ মিহলি হৈ যায় আৰু ফ্লেভাৰটো যাতে ভালকৈ আহে তাৰ কাৰণে মই এনেকৈ ভাজিছোঁ এইখিনি ৰেডি হৈ গৈছে এতিয়া মই এইখিনি নমাই দি চাৰ্ভ কৰিম যদি মোৰ ভিডিঅ'টো ভাল লাগিছিল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব টিল দেন বাই বাই